নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এছাম SCRT DLED এন্ট্ৰেন্স এক্সামত 2017 আৰু 18 চনত অহা মনোবিজ্ঞান আৰু শিক্ষণৰ 15টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। এই প্ৰশ্ন উত্তৰসমূহ অসমৰ এছাম পুলিচ, ইৰিগেশ্যন আদি বিভিন্ন এক্সামত পূৰ্বতে আহিছিল আৰু লগতে DLED এন্ট্ৰেন্সত 2017 আৰু 18 চনত আহিছিল। গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। সেয়ে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। গতিকে আহক অকণো সময় নষ্ট নকৰি আজিৰ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি কোনটো তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত? ইয়াৰ উত্তৰ হ'ব অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি সামগ্ৰিকতাবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। 2 নং কুৱেশ্যনটো হৈছে খালী ঠাই পূৰণ কৰা। অভিজ্ঞতাৰ যোগেদি দেশ সংশোধনেই হৈছে শিক্ষণ। ইয়াৰ উত্তৰ হ'ব অভিজ্ঞতাৰ যোগেদি প্ৰতিক্ৰিয়া বা আচৰণৰ সংশোধনেই হৈছে শিক্ষণ। 3 নং প্ৰশ্নটো শুদ্ধ নে অশুদ্ধ ক'বলৈ দিছে। শিক্ষণ এক জীৱনজোৰা প্ৰক্ৰিয়া। উক্তিটো সত্য নে অসত্য? এই উক্তিটো সত্য, অৰ্থাৎ শিক্ষণ এক জীৱনজোৰা প্ৰক্ৰিয়া। 4 নং প্ৰশ্নটো হৈছে শিক্ষণৰ প্ৰধান 3টা পদ্ধতি লিখা। শিক্ষণৰ প্ৰধান 3টা পদ্ধতি হৈছে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি, অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি আৰু অনুবন্ধন শিক্ষণ পদ্ধতি। এই 3টা পদ্ধতি শিক্ষণৰ প্ৰধান নীতি 3টা। 5 নং প্ৰশ্নটো হৈছে বিশ্ববিদ্যালয় অনুদান আয়োগ কোন চনত গঠন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব বিশ্ববিদ্যালয় অনুদান আয়োগ 1953 চনত গঠন কৰা হৈছিল। 6 নং প্ৰশ্নটো সত্য অসত্য নিৰ্ণয় কৰিবলৈ দিছে। মনোবিজ্ঞানক আচৰণ বিজ্ঞান বোলা হয়। উক্তিটো সত্য নে অসত্য? এই উক্তিটো সত্য, অৰ্থাৎ মনোবিজ্ঞানক আচৰণ বিজ্ঞান বুলিও কোৱা হয়। 7 নং প্ৰশ্নটো হৈছে শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক অভিহিত কৰা হয়? ইয়াৰ উত্তৰ হ'ব শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি J.H. পেষ্টালজিক অভিহিত কৰা হয়, অৰ্থাৎ পেষ্টালজিক শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। 8 নং কুৱেশ্যন প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি দেশৰ দ্বাৰা সমৰ্থিত আছিল। ইয়াৰ উত্তৰ হ'ব প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি এডৱাৰ্ড লি থৰ্ণডাইকৰ দ্বাৰা সমৰ্থিত আছিল, অৰ্থাৎ প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিটো থৰ্ণডাইকৰ দ্বাৰা সমৰ্থিত আছিল। 9 নং কুৱেশ্যনটো হৈছে মনোবিজ্ঞানৰ শব্দটোৰ অৰ্থ কি? মনোবিজ্ঞান শব্দটোৰ অৰ্থ হৈছে আত্মা। এইটো মনত ৰাখিব, এইটো 2018 চনত আহিছিল। 10 নং কুৱেশ্যনটো হৈছে এমিল গ্ৰন্থৰ লিখকগৰাকী কোন আছিল? ইয়াৰ উত্তৰ হ'ব এমিল গ্ৰন্থখনৰ লিখকগৰাকী আছিল ৰুছো, আৰু ৰুছো এজন বিখ্যাত মনোবিজ্ঞানীও আছিল। এইটো মনত ৰাখিব। 11 নং কুৱেশ্যন মনোবিজ্ঞান বৰ্তমানমুখী নে ভৱিষ্যতমুখী? ইয়াৰ উত্তৰ হ'ব মনোবিজ্ঞান বৰ্তমানমুখী। 12 নং কুৱেশ্যনটো হৈছে মনোবিজ্ঞানৰ এটা সূত্ৰ বা মেকডুগেলৰ মতে মনোবিজ্ঞান কি? ইয়াৰ উত্তৰ হ'ব মেকডুগেলৰ মতে মনোবিজ্ঞান হৈছে মানৱ আচৰণৰ অধ্যয়ন কৰা প্ৰত্যক্ষ বিজ্ঞান, অৰ্থাৎ মানৱ আচৰণ অধ্যয়নৰ প্ৰত্যক্ষ বিজ্ঞানেই হৈছে মনোবিজ্ঞান। 13 নং প্ৰশ্নটো হৈছে মনোবিজ্ঞান হ'ল প্ৰাণী মাত্ৰেই আচৰণৰ প্ৰত্যক্ষ বিজ্ঞান। কথাষাৰ কোনে কৈছিল? ইয়াৰ উত্তৰ হ'ব মনোবিজ্ঞান হ'ল প্ৰাণী মাত্ৰেই আচৰণৰ প্ৰত্যক্ষ বিজ্ঞান। এই কথাষাৰ মনোবিদ মেকডুগেলে কৈছিল। 14 নং প্ৰশ্ন শিক্ষণৰ এটা বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰ হ'ব শিক্ষণ হৈছে ব্যক্তিয়ে পৰিৱেশৰ লগত কৰা সমাযোজন কাৰ্য বিশেষ। 15 নং কুৱেশ্যনটো হৈছে অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি কোনটো তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত? ইয়াৰ উত্তৰ হ'ব অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি সামগ্ৰিকবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক, আৰু যদি আপোনালোকে চেনেলত প্ৰথম আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো এই চেনেলত এনেধৰণৰ প্ৰশ্ন উত্তৰ দি বিভিন্ন এক্সামত সহায় কৰা হয়। গতিকে আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।